ইমান সহজ কেনেকৈ আছিল বাৰু? ভগৱানে বিচাৰিছিল ইয়াকে। আমিনো আৰু কি কৰিব পাৰোঁ? ভগৱান ভগৱান মিছাতেই বদনামী হয়। ভুলবোৰচোন মানুহেই কৰে। আমাৰ সময় সিমানখিনি লৈ আছিল। জানো, সময়ক দোষ দি সাৰি যাবলৈ বৰ ভাল। তুমি বেয়া পাই আছা? নাই পোৱা। বেয়া নোৱাৰো কিয় পাম? ভালে আছানে? মই কেনে আছো তুমি নিজ চকুৰে দেখাৰ পাছতো যে সুধিছা মই ভালে আছোনে নাই। সেইটোও তুমি পাহৰিব পৰা নাই? পাহৰো বুলিয়ে জানো সকলো পাহৰি যাব পাৰি? এই সকলোবোৰ আমাৰ বাবে এটা বেয়া সপোন আছিল বুলি পাহৰি যাব নোৱাৰানে? পাহৰো বুলিয়ে পাহৰি যোৱা, এৰো বুলিয়ে এৰি দিয়া, ইমান সহজ তোমাৰ বাবেহে আছিল। মোৰ বাবে কাহানিও নাছিল। বহুত দুখ দিলো ন তোমাক? নাই, কলিজাখন ভগাৰ দিন আমাৰতো কষ্ট হৈছিল, আৰু সেই বিষ আজিও কঢ়িয়াই লৈ ফুৰিছো। আকৌ সজোৱা নতুনকৈ? কি? তোমাৰ সপোনবোৰ সজাবলৈ আৰু আছেই বাকী। সকলো টুকুৰা টুকুৰ হোৱাৰ পাছতো পিৰিখিওতো পাত সলায়। অৱশ্যে মানুহো সলনি হয়। আৰু একো নাই। শেষ বুলিলেই শেষ নহয়। তুমি নতুনকৈ সপোন দেখা। এতিয়া আৰু সপোন নেদেখো দিয়া। আকৌ যদি পাহৰিব লগা হয়? নহয়। তুমিতো কৈছিলা উশাহটোৱে তোমাক নথকালৈকে মোৰ কাষত থকাৰ কথা। সময়ৰ আহ্বান মানিবলৈ মই যে বাধ্য। ময়ো নিৰুপায়, তুমিতো বুজি পোৱা। জানো, সকলো বুজো বাবেইতো কাকো একো নোকোৱাকৈ থাকো। আৰু কওঁ বুলিও কোৱা নহয়, কেৱল সকলো বুজো বাবে। সিমান সহজ মোৰ বাবেওতো নাছিল। আকৌ নতুনকৈ আৰম্ভণি কৰিব নোৱাৰিনে? নতুনকৈ আৰম্ভণি? নালাগে, থাকক দিয়া এনেকৈ। কিয়? আকৌ আৰম্ভণি কৰি যদি তুমি কোৱাৰ দৰেই এটা বেয়া সপোন আছিল বুলি পাহৰিবলগীয়া হয়, তেন্তে কষ্টবোৰ দুগুণে বাঢ়িব। কেতিয়াবা আধৰুৱা কাহিনীবোৰো ভাল লাগে জানা, যেনেকৈ ৰাধা কৃষ্ণৰ প্ৰেম কাহিনী। বুজি পাইছো। মোক চাগে কেতিয়াও তুমি ক্ষমা কৰিব নোৱাৰিবা। ক্ষমা নকৰা হলে ইমান সময় এনেকৈ নাথাকো। আকৌ যদি কেতিয়াবা মোক হঠাৎ আজিৰ দৰে লগ পোৱা, কথা পাতিবানে? সময় বুজিছো। বাৰু, বহুত সময় হ'ল, ব'লা এতিয়া যাওঁগৈ। তুমি যোৱা, মই অকণ দেৰিকৈ যাম। একেলগে ফুৰাৰ বাবেতো সেইদিন তুমি মোক লগ ধৰিছিলা, আৰু আজি? এতিয়া যে তোমাৰ ৰাস্তা বেলেগ আৰু মোৰ ৰাস্তাও বেলেগ, একেলগে কেনেকৈ যাম? আকৌ কেতিয়া লগ পাম নাজানো। যদি বেয়া নোপোৱা অলপতো আগবঢ়াই দিব পাৰা। বেয়া পাবলৈ আছেই বাকী। বাৰু ব'লা তেন্তে। তোমাক কিমান দুখ দিবলৈকে হয়তো মই তোমাৰ ওচৰলৈ আহিছিলো। পাৰিলে মোক ক্ষমা কৰি দিবা। ভালে থাকা তুমি। প্ৰতিটো সম্পৰ্ক এনেকৈয়ে শেষ হয়। প্ৰথমে একেলগে থকাৰ কথা, আৰু শেষত ভালে থাকিবা। প্লিজ আৰু নক'বা। মাজে মাজে ফোন কৰিম তোমাক। সিমান সহজে ময়ো পাহৰিব নোৱাৰো। সময় জানো হ'ব তোমাৰ? কিমান সহজ হলে কলিজাত সপোনৰ কাৰেং সাজি ইমান সহজে ভাঙিব পাৰি? কিমান সহজ হলে বাৰু? এতিয়াতো মই এটা মৰহি যোৱা ফুল। বাৰু বাদ দিয়া, ভালে থাকা তুমিও। আকৌ কেতিয়াবা তোমাক নাজানো, যোৱা। পাৰো।